নমস্কাৰ জনাই সকলোকে মোৰ পেজটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি সোনকালে কাম বন কৰি পুৱা এয়া গাটো সোনকালে ধুই আহিলোঁ। চুলিখিনিও ধুলোঁ, তাতে শুকুৱাই নাই। পিছে আজি বতৰটো বৰ বেয়া। পুৱাৰে পৰা এয়া কিনকিনীয়া বৰষুণ নেৰায়ে হ'ল। আৰু এনেকুৱা বতৰত কিবা কামেই নোলায় নহয়নে বাৰু? ভিতৰতে সোমাই থাকিবলগীয়া হয়, কাপোৰ কানিও ধুব নোৱাৰি, ধুলেও নুশুকায়। খুব কাম কম হয় নহয়নে বাৰু আপোনালোকৰ তেনেকুৱা? আৰু এই আমাৰ ফুলখিনি চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে বৰষুণত, দেখি বৰ মৰম লাগিছে। তাৰ পৰা এয়া চাহ অকণমান বনালোঁ, আদা দি লৈছোঁ। বৰষুণৰ বতৰত এনেকৈ আদা দিয়া চাহ পকৰি তেনেকুৱাবোৰ খাই বেছি ভাল লাগে নহয়নে? পুৱাই আমি লাল চাহ খাই লওঁ প্ৰথমে গা ধুই, তাৰপাছতে আকৌ অকণমান দেৰি পাছত গাখীৰ চাহ একাপ খালেহে কিবা দিনটোলৈ ভাল লাগি থাকে। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে বাৰু? আৰু এয়া আমি আগফালে উলিয়াই আনিলোঁ এয়া ভুজিয়া, চাহ, পিঠা যিমান যি আছিলে, বেটালে ৰুটিও এটা লৈ আহিলোঁ। আৰু আগফালে গাড়ীখন উলিয়াই থৈ দিছিলে বৰষুণত তিতক অলপ চাফা হওক বুলি। পিছে গাড়ীখন উলিওৱাৰ লগে লগে বৰষুণ জাকি নোহোৱা হৈ গ'ল। আৰু আমাৰ পাছফালৰ আমজোপা বান্দৰে খাই খাই গোটেই নষ্ট কৰিছে, সেইবাবে মায়ে পাৰি পেলালে। আজি কেইটামান লাগি আছিলে। আৰু এয়া বেটালৈ দেখিছেনে, দেউতাকে দিল্লীলৈ যাওঁতে নতুন চাইকেল আৰু ট্ৰেইন কিবাকিবি লৈ আহিছিলে। তাৰ মানে খুব ফূৰ্তিয়া দেখিছেনে, হাফ পেডেল মাৰি মাৰি একদম চলাবলৈ শিকিছে। তাক দেখি একেবাৰে মোৰো সৰু দৃশ্য মনলৈ আহিছে। সৰুতে আমিও এনেকৈ বাৰু নিজৰ নহ'লেও লোকৰ চাইকেল টানি আজৰি এনেকৈ শিকিছিলোঁগৈ নহয় বাৰু। সেইবোৰ দিন সঁচাকৈ কি মধুময় আছিল নহয়নে বাৰু? আৰু এইফালে এয়া ট্ৰেইন এখন আনিলে, আগফালে তাক চলাবলৈ লাগে দেখিছেনে? একদম মানে অনাৰ পৰা মানে অকল সেইবোৰতে লাগি আছে। আৰু আজি ভাতৰ লগত খাবলৈ বনাইছিলোঁ তাৰকা, মগু দালিৰ তাৰকা। আপোনালোকে খাই বাৰু কেনেকুৱা পায়? মই পিছে বৰ ভাল নাপাওঁ, তথাপিও মানে খাবলৈ বৰ ধুনীয়া হৈছিল। আৰু এয়া ধুনীয়াকৈ সজাই দিলোঁ মানুহজনক খাবলৈ। লগতে কাবেলি বুটো দি দিছিলোঁ দুটামান। এয়া পিঁয়াজো কাটি দিলোঁ, নেমু টেঙা, ভোট জলকীয়া ধুনীয়াকৈ সজাই মেলি মানুহজনক খাবলৈ দিলোঁ। তেওঁ কৈছে, আও আজি ইমান ধুনীয়াকৈ সজাই দিছা যে, কি কাৰণত বুলি। এয়া খাবলৈ দিলোঁ, সুধিছোঁ কেনেকুৱা হৈছে, ভালেই বুলি কৈছে। আৰু সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে। গোটা মগুখিনি যে তিয়াই থৈ গাজি কৰি থোৱা আছিলে, আৰু সেইখিনিকে মই এনেকৈ বনাইছিলোঁ আজি ধুনীয়াকৈ। আৰু এয়া দেখিছেনে বেটাই